নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি আমি পৰিৱেশ অধ্যয়নৰ চেপ্টাৰ 2 যোনটো পৰিস্থিতি তন্ত্ৰ, তাতে আছে মূল্যাংক 15 নম্বৰ। সেই মূল্যাংক 15 নম্বৰৰ বিষয়ে আমি আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যিসকলে কমেণ্ট কৰিছে ভাল লাগিছে তেওঁলোকক বোলে চেপ্টাৰ 2 লাগে এই ব্যাসৰ। এই চেপ্টাৰটোত 15 নম্বৰ আছে পৰিস্থিতি তন্ত্ৰ। এই ভিডিঅ'টো প্লিজ চাই ল'বা। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি আমি এনভাইৰনমেণ্টেল ষ্টাডিৰ ছেকেণ্ড চেপ্টাৰটো আলোচনা কৰিছোঁ, যিটো লং কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন, সকলোবিলাক কুৱেশ্যন আনচাৰ দিয়া হৈছে। মানে পৰিস্থিতি তন্ত্ৰ ছেকেণ্ড চেপ্টাৰটোৰ নাম আছে পৰিস্থিতি তন্ত্ৰ আৰু সেই চেপ্টাৰটোৰ মাৰ্ক আছে 15 মাৰ্ক। আৰু এই চেপ্টাৰটো অতি গুৰুত্বপূৰ্ণ। এই চেপ্টাৰটোৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আনচাৰ আহিব পৰীক্ষাত। এই চেপ্টাৰটোৰ পৰা, এই গোটটোৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আনচাৰ পৰীক্ষাত বিশেষকৈ চান্স আছে। আৰু এই পৰিস্থিতি তন্ত্ৰত পৰিস্থিতি তন্ত্ৰ কি, পৰিস্থিতি তন্ত্ৰৰ গঠন, কাৰ্যকাল আদি, পৰিস্থিতি তন্ত্ৰৰ কাৰ্যকাল, তাৰপিছত পৰিস্থিতি তন্ত্ৰৰ প্ৰবাহ, খাদ্য শৃংখল, খাদ্য জাল, পৰিস্থিতি তন্ত্ৰৰ পিৰামিড, এই সকলোবিলাক কথা এই ভিডিঅ'টোৰ দ্বাৰা মই উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিবা। তাৰপিছত পৰিস্থিতি তন্ত্ৰ আৰু কেনেধৰণৰ কথা আলোচনা কৰিছোঁ মই কৈ আছোঁ। অৰণ্য পৰিস্থিতি তন্ত্ৰ, তাৰপিছত ঘাঁহনি পৰিস্থিতি তন্ত্ৰ, পাৰ্বত্য পৰিস্থিতি তন্ত্ৰ কেনেধৰণৰ, কি কথা, এই সকলোবিলাক কথা মই এই ভিডিঅ'টোত মই ফটো সহকাৰে দিছোঁ। যদি ফটোকেইটা অলপ খোলা হয় তেন্তে প্লিজ কমেণ্ট কৰি জনাবা যে ফটোকেইটা অলপ বেয়া আছে, তেন্তে মই ভিডিঅ'টো পাৰ্ট কৰি কিনে ভাগ কৰি দিম। মানে ভিডিঅ'টো বহুত দীঘলীয়া হৈছে, সেইবাবে মই পাৰ্ট কৰি ভাগ কৰি দিম। আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ মোক ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত যাতে সহায় কৰা। ধন্যবাদ।